যে পেপেপে অকল নাম নহয়, আমাৰ সংস্কৃতি নহয়, সংস্কৃতি হৈছে নাগাৰা নাম। সেই নাগাৰা নামক বিপথে নিয়াৰ ক্ষেত্ৰত আমি কেতিয়াও হাতযোৰ কৰি বহি নাথাকোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে কৰিশ্মাকো সকীয়াই দিছোঁ যে এই ভিডিঅ'টি অনতিপলমে এই ভিডিঅ'টি তুমি ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰা, লগতে নাগাৰা নাম সংঘক তুমি ক্ষমা খুজিব লাগিব। নমস্কাৰ অসমবাসী ৰাইজ, লগতে নামপ্ৰেমী ৰাইজ। আজি এনেকৈ হঠাৎ আপোনালোকৰ মাজত ভিডিঅ' বনাব লগাৰ কাৰণটো হয়তো আপোনালোকে টাইটেল চাই জানিব পাৰিছে। হয়, আপোনালোকে ঠিক ধৰিছে। পেপেপে খ্যাত কৰিশ্মা নাথ সামান্য ভিউজৰ কাৰণে, সামান্য জনপ্ৰিয়তাৰ কাৰণে কি যে কৰা নাই আপোনালোকে হয়তো জানিব পাৰিছে। মই কোনটো কথাক লৈ ক'ব বিচাৰিছোঁ, অসমীয়া সংস্কৃতি, যি সংস্কৃতিটোক কৰিশ্মা নাথে কেনেকৈ আমাক তললৈ নিছে হয়তো আপোনালোকে বহুতে জানিব পাৰিছে আৰু বহুতে এতিয়াও গম পোৱা নাই। অসমৰ নাগাৰা নাম সংস্কৃতিক আৰু কৰিশ্মা নাথে কিমান তললৈ নিব তাৰে প্ৰমাণ হৈছে এই ভিডিঅ'টো। আপোনালোকে মাথো শেষলৈ চাওক, সকলো বুজি পাব। আগতে ভিডিঅ'টি এবাৰ চাই লওক, তাৰপিছত আমি কিমান আৰু কম, মানে কৈ ভাগৰি পৰিছোঁ। যোৱাবাৰ কৈছিলোঁ, সন্মুখত কৈছিলোঁ যে পেপেপেটো আমাৰ সংস্কৃতিৰ বাহিৰত গৈছিল। তাৰপিছতো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে এই সংস্কৃতিটো তুমি জীয়াই ৰাখিব লাগিব, তোমাৰ দৰে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এই সংস্কৃতিটো ধৰি ৰাখিব লাগিব। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে, সকলো বুজি পাইছে। তাৰপিছতো ইমান বুজোৱাৰ পিছতো যদি কৰিশ্মা নাথে বুজনি নলয়, আমি কেনেকৈ বুজাম? সেইকাৰণে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিব লগা হৈছে। আৰু লগতে মই এতিয়া আৰু পোষ্ট দেখা পালোঁ, মই যেতিয়া কামৰ পৰা ওলাই আহিলোঁ তেতিয়া এটা মই পোষ্ট চালোঁ। জনপ্ৰিয় তথা সকলোৰে পৰিচিত পাঠক ভৱেন চন্দ্ৰ কলিতা এটি পোষ্ট লিখিছে। মই সেই পোষ্টটি এবাৰ আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। আপোনালোকে মাথো ভিডিঅ'টো স্কিপ নকৰিব, শুনি লওক, তাৰপিছত কমেণ্ট কৰিব। হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী সুধীগণ, অতি দুখেৰে জনাওঁ যে আপুনি মই অন্তঃকৰণেৰে ভাল পোৱা লোক পৰিবেশ্য কলা নাগাৰা নামক ধ্বংস কৰিবলৈ এচাম লোক উঠিবই লাগিছে। নাগাৰা নামক নগুৰানা গতি কৰিহে যেন তেওঁলোকে অন্তৰে শান্তি পাইছে। এই ক্ষেত্ৰত কিছুসংখ্যক পাঠকে নেতৃত্ব লৈছে আৰু ৰাইজৰ মাজৰে একাংশই হিয়াজৰে সমৰ্থন আৰু সহযোগ কৰিছে। ইয়াতকৈ পৰিতাপৰ কথা আৰু কি হ'ব পাৰে? এতিয়া মূল কথাটোলৈ আহোঁ। যোৱা 2 নৱেম্বৰত মালিগাঁৱৰ বৈশ্য উপাধিৰ গৃহস্থৰ বাসগৃহত কালী পূজা উপলক্ষে যুৱ পাঠক সত্যব্ৰত ডেকাৰ দলক নিমন্ত্ৰণ দিছিল। কিন্তু লগত কৰিশ্মা নাথকো নিমন্ত্ৰণ দিয়া বাবে সত্যব্ৰত ডেকা আৰু তেওঁৰ দলে নাম গাবলৈ মান্তি নহ'ল আৰু নামখন বাতিল কৰিলে। সত্যব্ৰত আৰু দলৰ এই সাহসী পদক্ষেপে সকলোকে সুখী কৰিলে। তেওঁলোকৰ সিদ্ধান্ত ভুল নাছিল বুলি সোনকালে প্ৰমাণ হৈ গ'ল, যেতিয়া ঊৰ্ধ্ব উলংগ অশালীন কাপোৰ পিন্ধি আইটেম ছঙৰ দৰে নাচোন আৰম্ভ কৰিলে পেপেপে গাই। প্ৰচাৰ হৈ থকা ভিডিঅ'টোত গম পোৱা যায় যে এইখন হৰিনামৰ স্থলী হৈ থকা নাছিল, অশালীন নাৰীৰ অশ্লীল নৃত্যৰ বিবিচাৰী অনুষ্ঠান হৈ পৰিছিল। কিন্তু এই নৈতিকবোৰৰ শেষ ক'ত, কেতিয়া হ'ব? ৰাইজ কেতিয়া সজাগ হ'ব? কৰিশ্মা নাথৰ এই কুকাণ্ডৰ বিৰোধিতা কৰি নাগাৰা নাম সংঘ আৰু বহুতো পাঠকে ইতিমধ্যে বহু লোকৰ আৰু ইউটিউবাৰ তথা সংবাদ মাধ্যমবোৰৰ ৰোষৰ বলি হৈছে আৰু বেয়া ব্যৱহাৰো পাইছে। সেয়েহে আজিকালি কৰিশ্মা সম্পৰ্কীয় বিষয়ত মাত মাতি বিতৰ্ক কৰাতকৈ নিজে আঁতৰি থাকে সংঘ আৰু প্ৰায়সকল পাঠক। তথাপিও কিন্তু পেপেপে চলিয়ে আছে, ৰাইজে মাতিয়ে আছে, যেন জানি বুজিও টেঙা আম কিনিয়ে আছে। কিন্তু সকলোৰে এটা ধৈৰ্যৰ সীমা থাকে। পুনৰ ধৈৰ্যৰ সীমা ছিঙি পেলালে কৰিশ্মা নাথে। দুগুণ শক্তিৰে নাগাৰা নামৰ বিবিচাৰ আৰম্ভ কৰিছে। পাঠকৰ স্থানলৈ মাতি নি অশালীন পোছাক পিন্ধি নাৰীক পেট নোচোৱাবলৈ আৰম্ভ কৰিছে। গতিকে আপুনিও পুনৰ মাতিবলৈ বাধ্য হ'ল। নাগাৰা নাম কৰিশ্মা নাথৰ পৈতৃক সম্পত্তি নহয় যে ইচ্ছা তাকেই কৰিব কেইটামান টকাৰ লোভত। সচেতন নামপ্ৰেমী ৰাইজ মাত মাতিবৰ হ'ল।
ৰাইজে বিহিত ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে। সদৌ কামৰূপ জিলা নাগাৰা নাম সংঘৰ সম্পাদক হিচাপে পাঠক সত্যব্য ডেকাৰ দলৰ দৃঢ় সিদ্ধান্তই সন্মান জনাইছোঁ। সকলো পাঠকেই এইদৰে নিজৰ স্থিতি স্থিৰ কৰি কৰিশ্মা নাথৰ নিচিনা নাগাৰা নাম ধ্বংসৱালীৰ লগত একেলগে নাম পৰিৱেশন নকৰোঁ বুলি এই কথা বন্দোবস্তৰ সময়তে সকলো সমিতিকে জনাই থওঁ। ৰাইজে নাগাৰা নামক সন্মান জনাই পেপেপেত আঁতৰাই পঠাওক, লগতে ৰাইজে নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এই ভিডিঅ' চলি থকা নামখনৰ ক্ষেত্ৰত পাঠকৰ স্থানলৈ গৈ দেহা দেখুৱাই নৃত্য কৰা ৰাইজে কিদৰে সহ্য কৰি আছে। সনাতনী সংস্কৃতি ৰক্ষাৰ কথা কোৱা দল সংগঠনবোৰেও এই ক্ষেত্ৰত কঠোৰ হৈ পাঠক কৰিশ্মা নাথক জবাবদিহি কৰাৰ সময় আহি পৰিছে। সনাতনী সংস্কৃতিৰ অংগ নাগাৰা নামক আইটেম চং কৰা কৰ্মৰ আপোনালোকৰ চকুত পৰা নাই কিয়? এতিয়ালৈ অসমৰ গৌৰৱ অসম সাহিত্য সভাৰ লোক সংস্কৃতি বিভাগে এই কথা কিয় গুৰুত্ব দিয়া নাই? এইদৰে যে অসমৰ চহকী লোক সংস্কৃতিৰ ধ্বংসৰ গৰাহলৈ গতি কৰিছে। চৰকাৰৰ সাংস্কৃতিক বিভাগৰ একো কৰণীয় নাই নেকি এই ক্ষেত্ৰত? নামনি অসমৰ লোক পৰিৱেশ কলা নাগাৰা নামক বিশ্বত দৰবাৰলৈ নিয়াৰ চিন্তা কৰাৰ সময়ত যে এছাম মাথো ধনৰ লোভত বিকৃত উদ্দীপনাৰ বাবে নাগাৰা নামক বজৰুৱা কৰি পেলাইছে, তাত চৰকাৰী পক্ষৰ কঠোৰ হোৱাৰ সময় আহি পৰিছে। সদৌ অসম ছাত্ৰ সন্থাই নাগাৰা নাম সাধক ৰামচৰণ ভৰালীদেৱক মোহন ভাইৰা বঁটাৰে সন্মান দি নাগাৰা নামক অসমত জনপ্ৰিয় কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। গতিকে ছাত্ৰ সমন্বয়ো অসমীয়া জাতিৰ স্বাভিমান নাগাৰা নামৰ ধ্বংসকাৰীৰ সকিয়নি দিয়াৰ সময় সমাগত। সকলোৱে একেমুখে মাত মাতিলেহে অপসংস্কৃতিৰ বিনাশ সম্ভৱ হ'ব। কেৱল নাগাৰা নাম সংঘই মাত মাতিছিল, 100% সফল হ'ব নোৱাৰিলে। যিহেতু নাগাৰা নামৰ পৰিসৰ বৰ বিশাল, ৰাইজৰ মাজত বহুতো সচেতন সাহসী লোক আছে যিসকলে নিজাববীয়াকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ শক্তি আছে। তেওঁলোকে চকু মুদি নাথাকি আগুৱাই আহক আৰু সহায় দিয়ক নাগাৰা নাম সংঘ তথা শুদ্ধভাৱে নাগাৰা নাম শিকি থকা পাঠকসকল। সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ নকৰিলে এদিন নাগাৰা নাম হেৰাই যাব কালৰ বুকুত। থাকিব মাথো পেপেপে আৰু অশ্লীল নৃত্যৰ সমাহাৰ। তেতিয়া কপালত থপৰিয়াই বিচাৰিলেও আমি নাগাৰা নাম পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম নহ'ম। পাঠকসকললৈ অনুৰোধ, আপোনালোকে কৰিশ্মাৰ লগত নাম গোৱা বন্ধ কৰি দিয়ক। অভিযোজক আৰু সুৰকাৰসকলে নিজৰ সৃষ্টি পৰিৱেশন কৰাৰ পৰা বাৰণ কৰক কৰিশ্মা নাথক। কোনো কাৰণত আপোনালোকে ৰচনা কৰা নাগাৰা নাম কৰিশ্মা নাথক নিদিব। যদি গাই আছে তেন্তে সেই বন্ধ কৰিবলৈ দাবী কৰক। কোনো পাঠকৰ নামত যদি কৰিশ্মাই গায় তেতিয়া লগে লগে পাঠকজনে যোগাযোগ কৰি বন্ধ কৰি দিয়ক। ইউটিউবাৰসকললৈ অনুৰোধ, আপোনালোকে কৰিশ্মা নাথৰ নাম প্ৰচাৰ নকৰে যেন। সকলোৱে সহযোগ কৰক। এক হৈ যুঁজ দিলেহে সংস্কৃতি ৰক্ষা পৰিব। সকলোলৈ কৰজোৰে নিবেদন কৰিলোঁ এই প্ৰস্তাৱসমূহ। জয়তো নাগাৰা নাম সংঘ, জয় আই অসম, কৃষ্ণ কৃষ্ণ। সেৱাৰে ভৱেন চন্দ্ৰ কলিতা, সম্পাদক সদৌ কামৰূপ জিলা নাগাৰা নাম সংঘ। ইমানখিনি আপোনালোকক বুজাইছে, আগতো বুজাইছে যে পেপেপে অকল নাম নহয়, আমাৰ সংস্কৃতি নহয়, সংস্কৃতি হৈছে নাগাৰা নাম। সেই নাগাৰা নামক বিপথে নিয়াৰ ক্ষেত্ৰত আমি কেতিয়াও হাতযোৰ কৰি বহি নাথাকোঁ। আজি এই ভিডিঅ'টিৰ জৰিয়তে কৰিশ্মাকো সকিয়নি দিছোঁ যে এই ভিডিঅ'টি অনতিপলমে এই ভিডিঅ'টি তুমি ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰা। লগতে নাগাৰা নাম সংঘক তুমি ক্ষমা খুজিব লাগিব, নাগাৰা নামৰ বিবিচাৰ কৰাটো বন্ধ কৰিব লাগিব। সকলোলৈ এটাই আহ্বান যে সকলোৱে বিতৰ্ক নকৰি শুদ্ধ পথত নিবলৈ সকলোৱে এই ভিডিঅ'টি শ্বেয়াৰ কৰক, যাতে সকলোৱে বুজি পায় আচলতে সংস্কৃতি কি। উঠি অহা প্ৰজন্মই নহ'লে বুজিব কি, পেপেপে বুজিব নে নাগাৰা নাম বুজিব? নাগাৰা নামটোক বুজিবলৈ দিয়ক, আমাৰ অসমীয়া সংস্কৃতিক উদ্ধাৰ কৰিবলৈ শিকিব দিয়ক। পেপেপে বুজিবলৈ গ'লে এতিয়া নাম বুলি ক'লে বহুততে শুনি আছোঁ পেপেপে। আচলতে পেপেপে নাম নহয়, নাগাৰা নাম হৈছে বিভিন্ন নাগাৰা নামৰ কথা ক'ব গ'লে বহুত দীঘলীয়া হ'ব। মই আজি নাগাৰা নামৰ বিষয়ে ক'ব মই খোজা নাই, কিন্তু অভিযানে সৃষ্টি কৰা এই সংস্কৃতিটো যেন বিপথে পৰিচালিত নকৰে কৰিশ্মাক মই আৰু এবাৰ সকিয়নি দিছোঁ যে অনতিপলমে কৰিশ্মাই এই ভিডিঅ'টি ডিলিট কৰক আৰু যাতে দ্বিতীয়বাৰ আমি এই ভিডিঅ' আমি ছ'চিয়েল মাধ্যমত নাপাওঁ।
আৰু এই সংস্কৃতিক যাতে বিপথে নিনিয়ে তাৰ কাৰণে আহ্বান দিলোঁ। ধন্যবাদ। জয়তো নাগাৰা নাম সংঘ, জয় অসম।